झिकमिक सपোনৰ মুকুতা ভৰি আহে such a lovely experience প্ৰথমতে গানটোৰ লিখা কথাটো কওঁ শান্তনুৱে লিখিছে শান্তনু ৰৌমৰীয়া আমাক এটা খুব ভাইব্ৰেণ্ট ফুল অফ লাইফ ফুল অফ জয় হ্যাপিনেছ এনেকুৱা গান এটাৰ প্ৰয়োজন আৰু যেটো ষ্টৰী ইমান ধুনীয়া থিম আৰু সিৰিয়াছ থিম এটা কিন্তু খুব সিৰিয়াছ গান এটা আমাক দৰকাৰ নাছিলে ষ্টৰীটো আগবঢ়াই নিবলৈ আমি বিভিন্ন টাইম ল্যাপছ দেখাইছো The whole idea, himor jitu idea, because we need a very vibrant song. Monore sikmik boyam. The first line itself is very impressive. Sikmik bili ko lage you see colors. Fale ratipua, godhuli, dupuria. A sobro ekota iman dunia image. So when you listen to the song, especially the lyric, you get the images. Tar episode. আমাৰ গানটো ফাৰ্স্ট মই মিউজিক কৰিলো শান্তনু দাই গিটাৰ মানে দুজন শান্তনু আছে এজনে গিটাৰ বজাইছে এজনে লিখিছে এণ্ড দ্য সং ওয়াজ ৰেডি এণ্ড দেন আমাৰ সাৰ্চ ফৰ দ্য সিংগাৰ আমাক মিল এজন সিংগাৰ লাগে কিন্তু কাক লম আৰু ইমান ধুনীয়া ধুনীয়া ভয়েছৰ সিংগাৰ আছে বাট আই ওয়াজ লুকিং ফৰ সামওয়ান a voice that was very different unheard very fresh vibrant at the same time emotional আৰু এটা very boyish feel এটা থাকা তেনেকুৱা ভয়েস এটা মোক এবাৰ শুনাইছে আমি কফি খাই আছিলো আৰু মোক শুনাইছে মোক exactly this is the voice I want what is his name সিদ্ধাৰ্থ হাজৰিকা ওকে মানে আমি লগে লগে বি called him up কথা পাতিলো and the song finally যেটো পিকচাৰ সিদ্ধাৰ্থ gave is like awesome মানে সেই ভয়েসটো আমাক লাগিছিল very young vibrant full of life first time মই তেতিয়া সিনেমাখনৰ বিষয়ে মই শুনি আছো ক্যালেন্ডাৰ বুলি ভাল অসমীয়া সিনেমাখন আহি আছে কাম হৈ আছে মই তেতিয়া অলৰেডি মই গুৱাহাটীতে আছো তেতিয়া মই বম্বে পৰা আহিছো মই শুই আছো একচুৱেলি মই উঠা নাই তেতিয়া লাগে শুৱা টাইমতে কল আহিলে তাৰপিছত ফোনটো কৰিছে যে মই ট্ৰালি সমাত কল কৰিছো মই লগালগ শুৱা পা মানে মই জাপ মাৰি উঠিছো তাৰপিছত উঠি তেওঁ ক'লে যে আমি এনেকৈ সিনেমাখন কৰিছো ক্যালেন্ডাৰ তাৰ গানটো গাব লাগে টাইটেল সংটো So, সেইটো আছিল ফার্স্ট এক্সপেৰিয়েন্স গানটো মিউজিকৰ পৰা লৈ ষ্টাৰ্টিঙৰ পৰা লৈ একদম এণ্ডলৈকে আৰু যোনটো থিম আছে গানটোৰ মেইন থিমটো মানে গোটেই গানটো আৰম্ভণি পৰা যেনেকৈ যায় এইটো অলৰেডি ষ্টাৰ্ট হোৱাৰ লগে লগে মানে ভাল লগা এটা হেৰি আহিয়ে যায় মানে মনত ইমান টেকনিকেলি ধুনীয়াকৈ হিমে গানটো ছবিখনত ব্যৱহাৰ কৰিছে কাৰো লিপছত গানটো নাই কোনো ক্যাৰেক্টাৰ গানটো নাগায় আৰু very interestingly old couple অৰুণদা আৰু মলয়া বাইদেউ আমি কেতিয়াও কোনো মানুহ পটকে নাভাবে যে তেনেকুৱা এটা কাপলৰ ব্যাকগ্ৰাউণ্ডত এটা ইমান ভাইব্ৰেন্ট গান হ'ব পাৰে গানটো ভাল গান এটা গাবলৈ পালেতো ভালে লাগে তো সেইটো হিচাপত আৰু লিৰিক্সও খুব ধুনীয়াকৈ লিখিছে শান্তনু দাই গানটো যেতিয়া পঠাইছে মোলে ফাৰ্স্ট টাইম শুনিবলৈ গানটো শুনি মই তৰালিবাক কল কৰি মানে মোৰ মাইণ্ডত অলৰেডি গানটো শুনি থাকোঁতে মানে কিছুমান ভোকেল ডিজাইন আহি আছিলে মানে যে মই এইখিনি কৰিম গানটো এইখিনি কৰিম আৰু সেইটোকে সুধিবলৈ মই তৰালিবাক কল কৰিছিলোঁ যে মানে গানটো যিহেতু তেখেতৰ মই সেইটো মই সুধিলোঁ তেওঁ মোক মানে ফুল ফ্ৰীডম দিছে গানটোৰ ওপৰত মই যি কৰোঁ মোৰ মতে আৰু সেইমতে গানটো মই যিমান ধুনীয়া পাৰোঁ ট্ৰাই কৰিছোঁ কৰিবলৈ তেওঁলোকে জীৱনৰ কথা পাতিছে দিনৰ দিনটো তেওঁলোকৰ কাৰ্যসূচী দিনত কি কৰে ভাত ৰান্ধাৰ পৰা ৰাতি খোৱালৈকে আৰু আমাৰ গানটো কেনেকৈ বেকগ্ৰাউণ্ডত গৈ থাকে সামথিং ভেৰি ইণ্টাৰেষ্টিং ছবিখন চালে মই সঁচাকৈ জানো যে আপুনি ভাল পাব